আজিৰ আলোচনালৈ সকলোকে আদৰণি জনাই আজিৰ এই ভিডিঅ'টিত বিশেষ এটি বিষয় আলোচনা কৰিবলৈ লোৱা হৈছে আৰু বিষয়টো হৈছে দুটা প্ৰিপজিশন আৰু সেইকেইটা হৈছে above আৰু over এই দুইটা প্ৰিপজিশনে আমাক সঘনে বিপদত পেলাই থাকে অসুবিধাত পেলাই যে ক'ত over বহে আৰু ক'ত above বহে গতিকে সেইখিনি কিছু পৰিমাণে মই এই বিপদৰ পৰা বা এই অসুবিধাৰ পৰা সহায় কৰিবৰ কাৰণে মই বিচাৰিছো তো আমি আলোচনা কৰিবলৈ বিচৰা এই বিষয় দুটাৰ মূল অসুবিধা হোৱাৰ কাৰণটো হ'ল কি এই দুয়োটাই ওপৰত বুজায় যদিও অৰ্থ দুইটাৰ একেই যদিও দুয়োটাৰ মাজত ব্যৱহাৰৰ ক্ষেত্ৰত ভালেখিনি পাৰ্থক্য আছে এই পাৰ্থক্যটো হ'ল above ওপৰত বুজায় কিন্তু কোনো কন্টেক্ট নথকাকে ওপৰত থকাটোক বুজায় কিন্তু ওভাৰে যেটো বস্তুৰ ওপৰত থাকিব তাক কন্টেক্ট বা টাচ বা স্পৰ্শ কৰিব পাৰে বা তাক একেবাৰে ঢাকি পিনে ওপৰত থাকিব পাৰে এই কথাটো আমি বাক্য এটাৰ যোগেদি আমি পাৰ্থক্যটো বুজিবলৈ চেষ্টা কৰো প্ৰথম বাক্যটো আছে his name is above mine on the selection list কিবা সিলেকশন লিষ্টত ওপৰৰ পৰা ধৰা 1 2 3 4 50 এনেকে সিৰিয়াল কে নাম আছে মোৰ কাৰোবাৰ নামটো মোৰ নামতকৈ সেই লিষ্টটোত বা সিলেকশন লিষ্টটোত মোৰ নামতকৈ ওপৰত আছে অৰ্থাৎ ইয়াত সেই দুইটা সংখ্যাৰ মাজত ধৰি লৈছো কাৰোবাৰ নম্বৰ নাম 4 নম্বৰত আছে মোৰ 10 নম্বৰত আছে এতি এই দুইটা নামৰ মাজত কোনো কন্টেক্ট বা স্পৰ্শন হোৱা নাই গতিকে এটো মোতকৈ তেওঁৰ নাম ওপৰত আছে বুজাবৰ কাৰণে লিখা হৈছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি above ব্যৱহাৰ কৰো আৰু over আমি কোড ব্যৱহাৰ কৰো এটা एग्जांपल কৈছো the lady put a blanket over her child যে মহিলা এগৰাকীয়ে ব্ল্যাঙ্কেট এটা তেওঁৰ কেছুৱাটোৰ ওপৰত থৈছে বা দিছে অৰ্থাৎ ব্ল্যাঙ্কেটটো কেছুৱাৰ ওপৰত কলেটো কিছু ওপৰত নথয় অৰ্থাৎ তাক স্পৰ্শ কৰি থাকে মানুহটোক স্পৰ্শ কৰি থাকে ব্ল্যাঙ্কেটে বা মানুহজনক ঢাকি থাকে গতিকে এনেকুৱাকৈ স্পৰ্শ কৰাকে বা ঢাকি থোৱাকে যদি আমি ওপৰত বুজাব লগা হয় তেতিয়া হলে আমি ওভাৰ ব্যৱহাৰ কৰো আমি আৰু কিছুমান পাৰ্থক্য আমি দেখি পাওঁ যেনেকে ওভাৰে কি কৰে মুভমেন্ট এঠাইৰ পৰা আন ঠাইলৈ গতি কৰাটো গতি যদি কৰিছে তেতিয়া হলে আমি ওভাৰ ব্যৱহাৰ কৰো আৰু যদি গতি কৰা নাই একে ঠাইতে যদি ঘূৰি আছে গতি বুলি ক'লে এঠাইত ঘূৰাটোক নাই বুজোৱা স্থান পৰিৱৰ্তন হোৱা হ'ব লাগিব তো যেনেকে যদি স্থান পৰিৱৰ্তন হোৱা বুজায় তেতিয়া হলে ওভাৰ বহিব আৰু যদি স্থান পৰিৱৰ্তন নহয় একে ঠাইত থকাটোক বুজায় তেতিয়া হলে above বহিব গতিকে আমি ইয়াৰো দুটা উদাহৰণ লৈছো The fan is above our head বা the ceiling fan is moving above my head হলে আমাৰ মূৰৰ ওপৰত সিলিং ফেনটো ঘূৰি আছে যদিও সিলিং ফেনটো ঘূৰি আছে কিন্তু হি স্থান পৰিৱৰ্তন কৰা নাই একে ঠাইতে আছে সেই কাৰণে এনেকুৱা ক্ষেত্ৰত আমাৰ above ব্যৱহাৰ হৈছে কিন্তু এই সেন্টেন্সটোলৈ মন কৰা the aeroplane flew over our village আমাৰ গাঁওখনৰ ওপৰেদি এৰোপ্লেন উৰি আছে অৰ্থাৎ ই ওপৰেদি কেনেকুৱাত বুজাইছে হি গতি কৰি থকা অৱস্থাত বুজাইছে মুভমেন্ট কৰা অৱস্থাত বুজাই আছে বা পজিশনটো বা স্থান খলনি হোৱা বুজাইছে সেই কাৰণে এই ক্ষেত্ৰত ওভাৰ ব্যৱহাৰ কৰা হৈছে কিন্তু এই একেটা সেন্টেন্সক যদি আমি অকনমান বেলেগ ধৰণে লিখো তেতিয়া হলে কি অৰ্থ বুজাব the aeroplane is hovering above our village এতিয়া ইয়াত আকৌ above বহিছে the aeroplane is hovering above our village অৰ্থাৎ এৰোপ্লেনখন আমাৰ গাঁওখনৰ ওপৰত ঘূৰি আছে গাঁওখনৰ পাক মাৰি আছে অৰ্থাৎ ওপৰত চাৰিওফালে ঘূৰি আছে অৰ্থাৎ যদিও হি ফেন ঘূৰা নিচিনাকে ঘূৰি আছে কিন্তু পাৰ হৈ যোৱা নাই হি এটা নিৰ্দিষ্ট স্থানৰ বাহিৰলৈ যোৱা নাই গতিকে এনেকুৱা ক্ষেত্ৰত above ওভাৰ নবহি above বহিছে গতিকে
এইখিনিৰ বাক্যৰ পৰা আমাৰ নিশ্চয় তোমালোকৰ ধাৰণাটো অকণমান স্পষ্ট হৈছে বুলি মই ভাবিছোঁ আৰু কেইটামান মই এক্সাম্পল দিছোঁ অভাৰৰ ক্ষেত্ৰত অভাৰে সংখ্যা বা সময় তুলনা কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আন এটা সংখ্যা বা সময়তকৈ বেছি বুজাবৰ ক্ষেত্ৰতো আমি অভাৰ ব্যৱহাৰ কৰোঁ তেতিয়া এবাব ব্যৱহাৰ নকৰোঁ এক্সাম্পলটো হৈছে হি গট অভাৰ 20,000 rupees ইন স্কলাৰশ্বিপ তেওঁ স্কলাৰশ্বিপত 20,000তকৈ বেছি টকা পাইছিলে বা I have been waiting for the train over 2 hours মই ৰেলগাড়ীখনৰ বাবে 2 ঘণ্টাতকৈ বেছি সময় অৰ্থাৎ প্ৰথমবাৰ পইচাৰ ক্ষেত্ৰত সংখ্যা হয় এটো বা দ্বিতীয় ক্ষেত্ৰত সময়ৰ ক্ষেত্ৰত 2 ঘণ্টাতকৈ বেছি নিৰ্দিষ্ট এটা সময়তকৈ বেছি তুলনা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে গতিকে সংখ্যা বা সময়ৰ ক্ষেত্ৰত আমি অভাৰ ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত এতিয়া সংখ্যা বুলি কোৱাৰ লগে লগে এক্সেপশন বা ব্যতিক্ৰমটো হৈছে যদি আমি টেম্পাৰেচাৰ প্ৰকাশ কৰিব বিচাৰো উষ্ণতা হলে উষ্ণতা 0 বা তাৰ এভাৰেজ এটা ডিগ্ৰীতকৈ যদি বেছি ব্যৱহাৰ কৰো তেতিয়া হলে সংখ্যাই থাকিব উষ্ণতাটো কিন্তু তাত অভাৰ নবহি এবাব বহিব হলে হেতু আমি লক্ষ্য কৰিব লাগিব এক্সাম্পলটো হৈছে কি the town is 20 meters above the sea level এতিয়া আমাৰ সাগৰ পৃষ্ঠৰ পৰা চহৰখন 200 মিটাৰ ওপৰত আছে এতিয়া ইয়াত যদিও 200 মিটাৰ কৈছে অকনমান আগত 20,000 টকাৰ কথা কওঁতে আমি ওভাৰ লিখিছিলো কিন্তু 200 মিটাৰস above লিখিছো আমি এটো কি কাৰণে হৈছে লেভেলটো বুজাবৰ কাৰণে কৰা হৈছে বা আৰু এটা এক্সাম্পল দিছো over 400 villagers join the party বা over 50 students left the hostel গতিকে ইয়াত সংখ্যাই বুজাইছে কিন্তু এভাৰেজ এটা সংখ্যা বুজাই আছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ব্যৱহাৰ কৰো গতিকে তোমালোকক এই ওভাৰ আৰু এবাবৰ ক্ষেত্ৰত কিছু পাৰ্থক্য বুজি পোৱাৰ ক্ষেত্ৰত বা নিজৰ চিন্তাক অলপ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তোমালোকক সহায় হ'ব বুলি মই ভাবি ভিডিওটো সামৰিব বিচাৰিছো ইমান সময় এই ভিডিওটো চাই কিছু পৰিমাণে যদি উপকৃত হৈছা মই কিছু কষ্ট কৰাটো সাৰ্থক হৈছে বুলি মই ভাবিছো আৰু মই আজি প্ৰথমবাৰৰ কাৰণে তোমালোকক অকনমান এটা মোৰ আগ্ৰহ প্ৰকাশ কৰিব বিচাৰিছো অকনমান আমাকো উৎসাহৰ প্ৰয়োজন হয় গতিকে ভিডিওটোক লাইক কৰি দিবা বুলি মই আশা কৰিছো থ্যাংক ইউ